নমস্কাৰ বন্ধু বান্ধৱীসকল অসমীয়া জ্ঞান ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'টিত আমি আলোচনা কৰিম কোন কেইটা গুণ বা অভ্যাস থকা পত্নী নিজৰ স্বামীৰ বাবে হয় বহু ভাগ্যশালী। আজি মই আপোনালোকক পত্নী এনে 7টা গুণৰ বিষয়ে ক'ম যি কেইটা গুণ থকা পত্নী নিজৰ স্বামীৰ বাবে হয় বহু ভাগ্যশালী। পত্নী যদি সৌভাগ্যশালী হয় তেন্তে গিৰিয়েকৰ জীৱনো সৰল আৰু আনন্দময় কৰি তোলে। পত্নী যাক এখন ঘৰৰ লক্ষ্মী বুলিও কোৱা হয় তেওঁ যদি ভাল গুণৰ বা ভাল অভ্যাসৰ অধিকাৰী নহয় তেন্তে ঘৰৰ লগতে পতি জীৱনো অশান্তময় কৰি তোলে। তেন্তে আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমতে ধৰ্ম পালন কৰা। যি স্ত্ৰীয়ে ধৰ্মৰ অনুসৰি নিজৰ জীৱন আগুৱাই নিয়াত বিশ্বাস কৰে অৰ্থাৎ সেই মহিলা যিয়ে ভগৱানৰ ওপৰত আস্থা ৰাখে তেনে পত্নীয়ে ঘৰলৈ সুখ শান্তি আনে। ধৰ্মৰ অনুসাৰে চলা মানুহে সদায় সঠিক পথকেই বাছি লয়। গতিকে যি পত্নীয়ে ধৰ্মৰ অনুসৰি জীৱন যাপন কৰে তেওঁ নিজৰ স্বামীক সদায় সুখত ৰাখে। দ্বিতীয়তে যাৰ ইচ্ছা সীমিত। সেইসকল পত্নী যাৰ ইচ্ছা সীমিত থাকে তেনে পত্নী স্বামীৰ বাবে সদায় ভাগ্যশালী হয়। মহিলাৰ অধিক পোৱাৰ ইচ্ছাই পুৰুষক বেয়া পথলৈ লৈ যাব পাৰে। যদি নিজৰ পত্নীৰ ইচ্ছা অধিক হয় তেন্তে তেনে পতিৰ জীৱনটো অভিশাপময় হৈ পৰে। তৃতীয়তে সেই পত্নী যাৰ ধৈৰ্য আছে। যদি আপোনাৰ পত্নী ধৈৰ্যশীল তেন্তে আপুনি বহুতো ভাগ্যশালী। পত্নী ধৈৰ্যশীল হোৱা মানে তেওঁ নিজৰ পতি যিকোনো পৰিস্থিতিতে সদায় লগত থাকিব। পত্নী ইমান শক্তি আছে যে নিজৰ স্বামীৰ যিকোনো বেয়া পৰিস্থিতি সলনি কৰিব পাৰে আৰু এইটো তেতিয়াহে সম্ভৱ হ'ব যেতিয়া পত্নী ধৈৰ্যশীল হ'ব। চতুৰ্থতে যাৰ খং নুঠে। ইয়াতকৈ কি ভাল হ'ব পাৰে যদি আপোনাৰ পত্নীৰ কেতিয়াও খঙেই নুঠে। সকলো পুৰুষে এনেধৰণৰ স্ত্ৰীকে নিজৰ পত্নী হিচাপে বিচাৰে যাৰ খং নুঠে বা খং কম হয়। গতিকে আপোনাৰ পত্নীৰ যদি খং নুঠে তেন্তে আপুনি সৌভাগ্যশালী স্বামীৰ ভিতৰত এজন। পঞ্চমতে যি স্ত্ৰীয়ে সূৰ্যৰ অনুসৰি জীৱন যাপন কৰে। যি স্ত্ৰীয়ে সূৰ্যৰ অনুসৰি চলে অৰ্থাৎ সূৰ্য উদয় হোৱাৰ আগতে শুই উঠে আৰু সূৰ্য অস্ত যোৱাৰ পাছত শুৱে তেনে পত্নীক সঁচাকৈ দেৱী লক্ষ্মীৰ ৰূপ বুলি কোৱা হয়। এনেধৰণৰ গুণৰ অধিকাৰী পত্নীয়ে ঘৰৰ পৰা বেমাৰ আজাৰ অপায় অমংগল দূৰ কৰে। সেয়েহে এনে গুণৰ স্ত্ৰীক ভাগ্যশালী বুলি কোৱা হয়। ষষ্ঠতে যাৰ মুখৰ কথা মিঠা হয়। পত্নীৰ কথা বা বাণীয়ে স্বামীৰ বাবে স্বৰ্গ বা নৰক নিৰ্মাণ কৰে। বাণী যদি মিঠা হয় তেন্তে ঘৰ স্বৰ্গ হৈ পৰে, কিন্তু ভাষা যদি কঠোৰ হয় তেন্তে ঘৰৰ অৱস্থাই কাহিল হৈ পৰে। সপ্তমতে নিজৰ স্বামীৰ আৰ্থিক অৱস্থা বুজি পোৱা। স্বামীৰ বেয়া সময়ত বা বেয়া পৰিস্থিতিত পত্নীয়ে স্বামীৰ শক্তি হ'ব পাৰে, কিন্তু তেনে সময়ত যদি পত্নীয়ে স্বামীক উপলুঙা কৰে তেন্তে তেনে পতি দুৰ্ভগীয়া হৈ পৰে। বন্ধু বান্ধৱীসকল এইকেইটা গুণ থকা স্ত্ৰীক বহু ভাগ্যশালী বুলি কোৱা হয়। এনে স্ত্ৰীক বিয়া কৰোৱা পুৰুষৰ জীৱন আনন্দৰে উপচি পৰে। ভিডিঅ'টো যদি ভাল লাগে তেন্তে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটিলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল বটনটো দবাই দিব। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ ধন্যবাদ।